গাইজ নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপাঞ্জলি's ব্লগ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি খ্ৰীষ্টমাছ, সকলোকে মেৰি 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 খ্ৰীষ্টমাছ। তো গাইজ আজি মই এঠাইলৈ ফুৰিব গৈ আছোঁ। খ্ৰীষ্টমাছৰ কাৰণে ক'ত গৈ আছোঁ কি আপোনালোকক বাৰু এতিয়া কিয় ক'ম, আপোনালোকে ব্লগটো চাই থাকক, তেতিয়াহ'লে গম পাব। চ' লেটছ গো গাইজ, মোৰ লগত আহক আপোনালোকে। খ্ৰীষ্টমাছৰ কাৰণে এনে ফুৰিব ওলাই আহিছোঁ। আমি দিনতে আহিলোঁ। গাইজ আমি আহিলোঁ ৰাংচাপাৰাত ফুৰিব, কাৰণ আজি খ্ৰীষ্টমাছৰ কাৰণে বহুত ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে। আৰু এইটো গেটটো আপোনালোকে চাওক। হে গাইজ এয়া চাওক, আমি আহি পালোঁ ৰাংচাপাৰাৰ। এয়া ভিতৰত সোমাই গৈ আছোঁ আৰু এইখন হৈছে গেটখন। চাওক ইয়াতে কি লেখা আছে, ৱেলকাম টু ৰাংচাপাৰা। তো চাওক কিমান ধুনীয়া চাফা চাৰিওফালে, ৰবাৰ বাগান ইমান ধুনীয়া। ক'ৰবাত দেখিছা নেকি আপোনালোকে? চাওক ৰাংচাপাৰাত কিমান ধুনীয়া, তলত এটা পাতো নাই, ইমান ধুনীয়াকৈ ৰাখিছে, চাফাকৈ ৰাখিছে একদম। তো এয়া আমি গাড়ীখন পাৰ্কিং কৰিম এতিয়া। তো এয়া ফিল্ডত আজি পাৰ্কিং কৰাটো মানে ফিল্ডত দিছে, দিন সেইফালে দিছিল, কাৰণ আজি বহুত বেছি মানুহ হ'ব খ্ৰীষ্টমাছৰ কাৰণে, সেইটো কাৰণে। তো চাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি একদম পূৰা মজাদাৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাব কমপ্লিটলি, একদম চাব, মাজতে স্কিপ কৰি নিদিব কিন্তু। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবই লাগিব আজি, নহ'লে কিন্তু মস্ত বেয়া পাম। কি চাম, কেনেকুৱা লাগিল মোক লগ পাই? মজা। হাউ ডু ইউ ফিল? তো গাইজ আমাৰ গাড়ী পাৰ্কিং কৰা হৈ গ'ল আৰু আমি এতিয়া গৈ আছোঁ ইফালে, এটা নতুনকৈ পাৰ্ক বনাইছে তাতে। তো আপোনালোকে আহি থাকক মোৰ লগত। আহিছোঁ আৰু খ্ৰীষ্টমাছ বুলি ফুৰিব আহিছোঁ। মেৰি খ্ৰীষ্টমাছ কৈ দিয়া। হেপী মেৰি খ্ৰীষ্টমাছ এভৰিৱান। তো বলক, এইখন মানে খ্ৰীষ্টমাছৰ কাৰণে ইয়াতে আহিব লগা ঠাই। ভাল লাগে ইয়াতে, কিন্তু দিনত ইমান এটা নালাগে, লাইট চাইটবিলাক জ্বলিলে ভাল লাগিব ৰাতি। তো গাইজ আমি আগতে এইফালে পাৰ্কিং কৰিব দিছিল না, তো আমি ভিতৰত এইফালে দি যাব লাগিব পাৰ্কটো। আৰু এইটো চাৰ্জত মানে কিবা কৰি আছে আৰু মন্ত্ৰ চন্ত্ৰ পৰি আছে, সিহঁতৰ মানে যিবিলাক নিয়ম নীতি থাকে আৰু খ্ৰীষ্টান মানুহবিলাকৰ, এইটো চাৰ্জ হয়। আৰু এয়া এইটো চাওক আপোনালোকে ইয়াতে পৰি আছে। তো আমি এতিয়া এইফালৰ ৰাস্তাটো দি সোমাই গৈ আছোঁ, কাৰণ ইফালে হয় পাৰ্কটো, টেংগো পাৰ্ক। তো তাতে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে খ্ৰীষ্টমাছৰ কাৰণে। আৰু এইবিলাক চাওক কিমান চাফা, ৰাস্তাটো চাওক কিমান চাফা হয়, একদম ইমান ধুনীয়াকৈ ৰাখিছে চাফা। তোমাৰ ফ্ৰেণ্ড কেইটা বিৰাট ভাল আছে। হ'ব, চুলিত কি কালাৰ কৰছো? তোৰ চুলিটো ৰিয়েলিটিয়ে নাই। চুলি মোৰ চুলিটা এনেকুৱা কালাৰ, এনেকুৱা ব্ৰাউন কালাৰৰ চুলি হৈছে। দেখছো মায়ে আৰু বাপেৰ চুলি কেইটা দেখছো তুমি। তো গাইজ আমি ভিতৰত সোমাই গৈ আছোঁ। তো এইফালে মানুহৰ ঘৰ আৰু এইটো এখন পাৰ্ক হয়। এই পাৰ্কটোত আমি নোসোমাওঁ। এয়া চাওক কিমান ধুনীয়াকৈ চাংঘৰ বান্ধি দিছে। আমি সেই আগৰ পাৰ্কটোতহে সোমাম। তো এয়া চাওক কিমান ধুনীয়াকৈ চাংঘৰ বান্ধি দিছে। ইয়াতে এণ্ট্ৰি ফিজ 10 rupeesকৈ লয়। আৰু এয়াই তো গাইজ আমি এইফালে এখন নতুন পাৰ্ক আছে, টেংগো পাৰ্ক। এই যে আমি আহি পালোঁ টেংগো পাৰ্কত। আৰু এতিয়া আমি ভিতৰলৈ সোমাম। এয়া টেংগো পাৰ্ক, ইয়াতো এণ্ট্ৰি ফিজ এজনৰে 10 rupees, দুজনৰ মানে 20 আৰু 20 টকা। তো ইয়াতে তুমি তেতিয়া তো ইয়াতে দি আছে, টিকেট কাটি আছে। আৰু ইয়াৰ চাওক বাহিদি কিমান ধুনীয়াকৈ দলং বনাইছে, আই লাভ টেংগো পাৰ্ক লিখিছে। আৰু মই ইয়াৰ ওপৰত উঠি আহিলোঁ, আৰু ইয়াৰ তলৰ পৰা চাই আছে, এইফালেদি ওপৰত উঠা বাদ দি কেনে কি যে চাই আছে। তো গাইছে মই ওপৰত উঠি কেনে গৈ আছোঁ। তো চাওক কিমান ধুনীয়াকৈ বনাইছে, বাঁহৰ এনেকুৱা বস্তু আছে, ভাল লাগে চাই বাঁহৰ। মই ইয়াতে উঠিম, ফটো এতে উঠিম, তাতে উঠিম, তাতে ভাল লাগিছে মোৰটো। এই পিনচুৰে চশমা, তুমি কানা মই কানা নহয়, বুঝছা? গৈ আছো তো, দৌৰাম নেকি এখন? মই ভাল লাগিছে না, কোনটা ভাল লাগছে কত? এটা বেছি ভাল লাগছে। তাতে তো ধর্ম নেদেখার নিচিনা, তাতে মজা লাগছে জায়গাটা। ঠাণ্ডা নাথাক, তোমাৰ লগত আহি মোৰ একদম ভাল নালাগে। বেলেগ আপাৰ লগত আহি ভাল আছে। বেলেগ আপা গেলে সেৱা কৰি থাকিলে না, চশমা পিন্ধি থাকবা লাগে, অমুক কৰিব লাগে, তমুক কৰিব লাগে। কেনেকুৱা লাগে? মজা। মই তোমাক ইমান ধুনীয়া ঠাইত ফুৰাবলৈ আহিছো, কেনেকুৱা লাগে? ভাল লাগে। তুমি মোৰ কাৰণে ইমান চিন্তা কৰিছা, মই ইমান ধুনীয়া
নেচাৰত ফুৰাবলৈ অহাৰ কাৰণে ধন্যবাদ। খ্ৰীষ্টমাছৰ কেক খোৱাবা নে নাই? অবিয়াছলি খুৱাম, কেক কিয় নোখোৱাম? ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু কেক তোমাক কিয় নোখোৱাম? আৰু কি কি খোৱাবা? যি খোৱা। তামোল খোৱা নাই আজি? তামোল আজি নাই খোৱা। কেলে? মনে যোৱা নাই তামোল খাবলৈ। কিয় ইমান ধুনীয়া গাৰ্লফ্ৰেণ্ড লগত থকা কাৰণে নেকি? গাৰ্লফ্ৰেণ্ডটো আৰু ধুনীয়া হ'বই না, মই বেছি ধুনীয়া সেইকাৰণে। চশমা পিন্ধিলে মোক বুঢ়ী নিচিনা লাগে না দেখাত? বহুত ভাল লাগে। লাগব। কানা মানুহগিলা চশমা নিপিন্ধিলে আৰু উপায়টো নাই না, পিন্ধিবাতো লাগবই। চকুৰ বেয়াটো বেলেগে কৰি দিয়া নাই, নিজে কৰছা। মই কোনো কানা নহয় বুজিছা, যি তিনিব ব্লগিং কৰি আছোঁ। মই হেণ্ডচাম কাৰণে ৰিক্স হৈছে। মই চোৱা কিমান ধুনীয়া দেখাত। মই হেণ্ডচাম কাৰণে ৰিক্স হৈছে তোমাৰ। তাতকৈ অলপ বেছিয়ে ধুনীয়া হৈ পেলালোঁ না, সেয়ে অলপ প্ৰব্লেমত পৰি কোন বেছি ধুনীয়া? মই বেছি বুজিছা। আমাৰ পাৰ্কৰ সেই পাৰ্কটোত ঘূৰা হৈ গ'ল, এতিয়া আমি গৈ আছোঁ। এতিয়া ঘৰত যাম না? আৰুতো নোযোৱা তাতে বেম্বো পাৰ্কত? নোযোৱা? বেম্বো পাৰ্ক? কোনখন বেম্বো পাৰ্ক? সেইফালে যে আছে। ইফালেদি ৰাংচাপাৰাখন গোটেই চাম, যাওঁতে ইফালেদি ওলাই যাম ন। অ'কে। আমাৰ ফুৰা হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাম, কাৰণ বেছি দেৰিলৈকে থাকিব নোৱাৰিম আৰু কাম আছে, তো এইটো কাৰণে এতিয়া যামেই আৰু। আজিকালি পাৰোঁ না ব্লগিং কৰিব? ভালে লাগে কিন্তু ইয়ালে আহি না, বহুত ভাল লাগিছে। পাৰ্টি তোমাৰ কি কিমান সৰু মই বয়স হোৱা নাই, 16 বছৰ। আৰু ই চাইনবোৰ্ড লৈ চাফা কৰিব লাগছে। এতিয়া বাজিলে 1:30 আৰু আমি মই অকণমান পিছত ঘৰত যামেই আৰু অকণমান চকুটো ডক্টৰ দেখাম আৰু খোৱা বস্তু লৈছোঁ, গাড়ীত খাম আৰু কমলা টেঙা আনিব গৈছে। তো কমলা টেঙা খাম, খাই দিয়ে কেনে অকণমান টাইম থাকি ভাত চাত খাই কেনে যামেই আৰু। তো আজিৰ দিনটো ভালে লাগিল ফুৰি কেনে। ৰাংচাপাৰাত বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, তো আপোনালোকো আহিব কেতিয়াবা। ৰাংচাপাৰাত বহুত ধুনীয়া হয়, ক্লিনেষ্ট ভিলেজ, বহুত চাফা আৰু বহুতে গমেই পায়, বহুতে আহেই। তো ভাল লাগিল, আজি খ্ৰীষ্টমাছৰ কাৰণে আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাইজ মই কেতিয়াবা আহিলোঁ, আহি কেনে আকৌ মই বাৰ লগত বজাৰত গৈছিলোঁ। তো গাইজ ভিডিঅ'টো আজি আৰু দীঘল নকৰোঁ, ইয়াতে এণ্ড কৰিম। চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বাই, গুড নাইট।